এই হাই কৈ দিয়া হাই। আমি এতিয়া কঠীয়া তুলিবলৈ আহি আছোঁ। গেটখন এতিয়া কোনে খুলিব? এই আহি আছোঁ। বেছি ডোখৰ নহয় বাৰু। বোৱাৰীয়ে তুলি আছে কঠীয়া। আমিও তুলিম ন বাবু? কৈ দিয়া আমি কঠীয়া তুলিব আহিছোঁ। কৈ দিয়া এইয়া এতিয়া কঠীয়া তুলিম ন। কঠীয়াখিনি বৰ চাপৰ চাপৰ ন। আমি কঠীয়া তুলি পালোহি। আমাৰ ভাই বোৱাৰীয়ে তুলি আছে আৰু খুব ৰ'দো পৰিছে। ৰ'দৰ পৰা কঠীয়া তুলিবলৈও দিগদাৰ হৈ গৈছে গৰমত। এতিয়া ময়ো তুলিম এতিয়া কঠীয়া। সাজু হৈছোঁ কঠীয়া তুলিবলৈ। হাই কৈ দে তই কৈ দে। হা এফালে এনেকৈ কঠীয়া তুলিছে, এফালে নাতিনীয়েকে পেলাইছে। এইবোৰ দেখিছেনে? খুচৰি খুচৰি পেলাইছে। তুমি এনাৰ লগত কঠীয়া তোলা আকৌ। সেইখিনিও পেলাব। এইফালে এনেকৈ কঠীয়া তুলিছে, এইফালে নাতিনীয়েকে পেলাই পেলাই গৈ আছে। এইফালে এনেকৈ কঠীয়া তুলিছে। সেয়া এনা কঠীয়া তুলিছে যে। ঐ দা সৌ এনা কঠীয়া তুলিছে যে, সেইখিনি নেপেলোৱা নি? এনেকক খুব কাম বঢ়াই দিছে নাতিয়েকে। বহুত দুষ্টামি কৰি আছে সি। এবাৰ কঠীয়া তুলিছে পেলাইছে, এবাৰ কিবা কৰিছে। তাৰ কামৰ অন্তই নাইকিয়া হৈ গৈছে। তাৰ দুষ্টামিবোৰ চাই খুবেই ভাল লাগিছে। কঠীয়া প্ৰথম এইবাৰ সি কঠীয়া তুলিব পাইছে যে পূৰা উৎপাত দেখাই দিছে। ৰছী মানে কি সি বুজিয়ে পোৱা নাই। টঙাল নিয়া টঙাল। অঁ সেইকেইটা লৈ যোৱা। অঁ এনাইক দি দিবা যোৱা। যি কি নহওক সি যে টঙালখিনি বুজি পাইছে, সেয়া আমাৰ কাৰণে বহুত ভাল লাগিছে। সি টঙালখিনি ধুনীয়াকৈ এনাইকক দি আছে। ইডালৰ পিছত সিডাল আনি আছে। কঠীয়াখিনি চাপৰ চাপৰ। অঁ এইটো তোমাৰ মুঠি হৈ গ'ল নি? বা থৈ দিয়া। এয়া চাওক আমাৰ ডাঙৰ বেটাও লাগি গৈছে কঠীয়া তুলিবলৈ আছে। সিও খুব ভাল পাইছে কঠীয়া তুলি। হাতত এবাৰ মাৰিছে। কাণক চা তুলিছে বেচে, তথাপিও এডাল দুডালকৈ জনাই নাযায় মাজত। কঠীয়া তুলি মেলি আহি গ'লোঁ ঘৰ। আৰু কিছুমানবোৰ দেখুৱাবও নোৱাৰিলোঁ, কাৰণ কেলৈ সৰু ল'ৰা আছিলে। সিহঁতৰ আমনি যিমান নহয় সেইকাৰণে দেখাব নোৱাৰিলোঁ। বৌহঁতেও আহি পালেহি দুলীয়াজানৰ পৰা, তথাপি সিহঁতকো দেখাবলৈ ইমানটা নহ'ল। গোটেই সৰু ল'ৰা ছোৱালীকেইটাই লগ পাই, বাইক ভনীয়েক ককাইক ভাইকেইটা লগ পাই মানে ইমানেই খেলিলে ন। সিহঁতি বহুত দিনৰ মূৰত লগ পালে। লগ পোৱাৰ কাৰণে সিহঁতি বহুত খেলিলে। এতিয়া আমি ঘৰো পালোঁহি। ঘৰ পাই এয়া আজৰি হ'লোঁ, গা পা ধুই ল'লোঁ। এতিয়া শুবও হৈছে টাইম। পোৱালি সৰু ল'ৰাটো আমনি কৰি আছে। মোক ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। অন্য এটি ভিডিঅ'লৈ আকৌ আহিম। আপোনালোকৰ আশীৰ্বাদত আপোনালোকে যেন মোক আগবঢ়াই নিয়ে তাৰ বাবে কামনা কৰিছোঁ। ইমানতে থৈছোঁ। বাই বাই।